হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ৰেচিপি, গতিকে আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। মই বনাবলৈ ওলাইছোঁ কচু পাতৰ বৰ, আৰু তাৰ বাবে মই ইয়াত লৈ লৈছোঁ এই ডাঙৰ চামুচখনেৰে 3 চামুচ বেচন, ইয়াতে মই লৈ লৈছোঁ 2 চামুচ জিৰা গুড়ি, 1 চামুচ হালধি গুড়ি, 1 চামুচ কালজিৰা, সোৱাদ অনুসৰি নিমখ আৰু কেইটামান নৰসিংহৰ পাত। এই গোটেইখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। এইফালে গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ। ইয়াতে মই দি ল'ম এতিয়া কেইটামান কেঁচা জলকীয়া, এইকেইটা মই সৰু সৰুকৈ কাটি দিম। ইফালে চাব পাৰে মিশ্ৰণটো মই বেছি পাতলো কৰা নাই আৰু বেছি ডাঠো কৰা নাই, মিডিয়ামত ৰাখিছোঁ। ইফালে এইখিনি মই ধুনীয়াকৈ ৰেডি কৰি থৈ দিলোঁ। এতিয়া ইফালে মই লৈ লৈছোঁ, যিহেতু মই কচু পাতৰ বৰ বনাম, তাৰ বাবে মই ইয়াত লৈ লৈছোঁ নীলকচুৰ ডাঙৰ ডাঙৰ দুখিলা পাত, আৰু এই পাত দুখিলা মই এতিয়া ধুনীয়াকৈ ডলা এখনত লৈ লৈছোঁ। পাত দুখিলা মই এখনৰ ওপৰত এখন থৈ ল'ম, আৰু তাৰ পাছত মই যে বনাই থৈছিলোঁ বেচনৰ মিশ্ৰণটো, সেইটো মই ধুনীয়াকৈ হাতেৰে এই পাত দুখিলাৰ ওপৰত লগাই যাম। ইফালে চাওক ধুনীয়াকৈ বেচনখিনি গোটেই পাতখিলাত লগোৱা হৈ গ'ল। এতিয়া পাতখিলা মই মেৰাই গৈ থাকিম আৰু অলপ অলপকৈ বেচন লগাই গৈ থাকিম। এয়া মেৰুৱা হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ কাট কৰি ল'ম। এইফালে এয়া কাট কৰা হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰিবৰ বাবে ইফালে মই এয়া কেৰাহী বহাই দিছোঁ, আৰু কেৰাহীখন এতিয়া গৰম হ'বলৈ দিম। এয়া কেৰাহী গৰম হৈ গ'ল। ইয়াতে মই এতিয়া দি ল'ম ৰিফাইন অইল, আৰু অইলখিনি মই এতিয়া ধুনীয়াকৈ গৰম হ'বলৈ দিম। এয়া ধোঁৱা ওলাই আহিছে, তেলখিনি গৰম হৈ গৈছে ধুনীয়াকৈ। এতিয়া ইয়াতে মই দি ল'ম এটা এটাকৈ বৰ, আৰু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। বৰকেইটা ফ্ৰাই কৰোঁতে মই জুইটো মিডিয়াম ফ্লেমত ৰাখি ল'ম। এতিয়া বৰকেইটাৰ এটা ছাইড ভালকৈ ফ্ৰাই হ'বলৈ দিম। ইফালে এটা ছাইড ফ্ৰাই হৈ গৈছে। এতিয়া মই নেক্সট ছাইডটো ভালকৈ ফ্ৰাই কৰি ল'ম। এয়া চাব পাৰে বৰকেইটা ধুনীয়া ক্ৰিস্পি হৈছে। এনেকৈ গোটেইকেইটা বৰ ফ্ৰাই কৰি ৰেডি কৰি ল'ম।
এয়া কচু পাতৰ বৰ খাবলৈ ৰেডি হৈ গ'ল মই ধুনীয়াকৈ পৰিৱেশন কৰি দিছোঁ আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন খাবলৈ খুবেই টেষ্টি হয় আৰু যদি মোৰ আজি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছোঁ